Hello everyone, this is my first mini vlog. তো বলক আজি মই আপোনালোকক গুৱাহাটীখন দেখাম। তো ভিডিওটো ষ্টাৰ্ট কৰিছোঁ মই ৰুমৰ পৰা। তো এতিয়া মই গৈ আছোঁ 6 মাইল। তো এইখন ডাউনটাউনৰ অভাৰব্ৰিজখন কি ধুনীয়াকৈ সজাই পৰাই তুলিছে। দুইফালে গোটেই লাইটিং লগাই দিছে, দেখি ভাল লাগিছে। আৰু 6 মাইলৰ জুডিঅ'খনত আহি পালোঁ। জুডিঅ'খনত আহি দেখিছোঁ কাপোৰ নাই, গোটেই আউট অফ ষ্টক হৈ গৈছে। চবেই কিনি আজৰি, মানে পূজা আহি পোৱাহিয়ে নাই। তাৰপিছত এতিয়া সেইকাৰণে ওলাই দিলোঁ। তাৰ পৰা এতিয়া মই ভঙাগড় গৈ আছোঁ। ভঙাগড় যাওঁতে অভাৰব্ৰিজখিনি দেখিছোঁ কি ধুনীয়াকৈ লাইটিং সজাই পৰাই তুলিছে, দেখি বহুত ধুনীয়া লাগিছে। মানে পূজাৰ এইবাৰ একদম পূৰা ঝাকাছ হ'ব আৰু। তো ফাইনেলি আহি আমি পালোঁহি ব্ৰংকাৰ্ছ কৰ্নাৰ। তাৰ পৰা দুটা টি চাৰ্ট লৈ ল'লোঁ। তাৰপিছত তাৰ পৰা ওলাই আহি আমি দীঘলী পুখুৰীৰ পাৰত এটা ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ। তো ফ্ৰাইড ৰাইচটো খাই অলপ তাৰ মমেণ্টবিলাক এনজয় কৰিলোঁ। তো ইমানবোৰ ঘূৰি পুখি আমি লাষ্টত দুটা জুচ অৰ্ডাৰ দিলোঁ। জুচটো খাই মেলি আমি ৰুমলৈ গুচি আহিলোঁ আৰু।